Hey, hi everyone. Welcome at নতুন ভিডিঅ'লৈ। কি খবৰ সকলোৰে? আজি বতৰটো অলপ ঠাণ্ডা বাকি দিনতকৈ। তো বাকি দিন ভালেমান গৰম আছিল। তো আজি ৰাতিপুৱা অলপ বৰষুণ দিলে তো সেইকাৰণে বতৰটো ঠাণ্ডা। তো ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ। এটা ৰেচিপি বনাওঁ, বেছি টান নহয়, একদম ইজি আৰু সোনকালে বনি যায়। তো তেনেহ'লে বলক বনোৱা আৰম্ভ কৰোঁ। তো এয়া মটৰ তিয়াই থোৱা আছে। তো প্ৰথমে এয়া ভালকৈ ধুই লওঁ। মটৰখিনি ভালকৈ ধুই ল'লোঁ। তো এতিয়া মটৰখিনি প্ৰেছাৰ কুকাৰত দিম, পানী অলপ দি পেলাই, লগতে আলু দি দিম আৰু অলপ নিমখ দি পেলাই 5টা বা 6টা চিটি মৰালৈকে থ'ম। তো গেছত বহাই দিলোঁ প্ৰেছাৰ কুকাৰটো। তো চিটি মৰালৈকে এটা কাম কৰোঁ, আমি বিলাহী আৰু পিঁয়াজ কাটি ৰেডি কৰি থওঁ। পিঁয়াজ আৰু বিলাহী কাটি ল'লোঁ। এয়া বিলাহী, পিঁয়াজ আৰু জলকীয়া। তো এয়া মটৰ সিজি গ'ল। তো এতিয়া বাকী প্ৰচেছটো আৰম্ভ কৰোঁ। তো তেল গৰম হৈ গ'ল আৰু এতিয়া পিঁয়াজ দিওঁ। এইখিনি যেতিয়া গল্ডেন ব্ৰাউন হ'ব তেতিয়া আমি বিলাহীখিনি দি দিম। হালধি দিলোঁ, এয়া ধনিয়া পাউডাৰ, জিৰা পাউডাৰ অলপ আৰু অকণমান নিমখ। তো এয়া ধুনীয়াকৈ সিজি গ'ল। এতিয়া আমি মটৰ এয়া আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। তো এয়া গাৰ্নিচিং পিঁয়াজে, ধনিয়া থাকিলে ভাল হয় কিন্তু ধনিয়া নাই, তো সেইকাৰণে অকল পিঁয়াজে দিছোঁ। আৰু এটা কথা দেই, যদি কালাৰটো ইয়াতকৈ ভাল আহিবলৈ হয় তেনেহ'লে হেৰি কৰিব পাৰি, এইটো কাশ্মীৰী লাল মিৰ্চ দিব পাৰি, কিন্তু মোৰ ওচৰত নাছিলেতো মই তো বনাই মেলি হৈ গ'ল। তো এতিয়া খোৱা আৰম্ভ কৰিম। এটা সৰু আপডেট, ভাত পানী খাই উঠিছিলোঁহে, বতৰটো একদম বেয়াকৈ আহিল। মানে বতাহো অলপ মাৰিছে আৰু বৰষুণো দিব পাৰে, কিন্তু একদম আকাশখন গোটেই ডাৱৰে একদম ভৰ্তি। তো মই আপোনালোকক দেখুৱাইছোঁ এইটো। তো আজি ভিডিঅ'টোত ইমানেই। তেনেহ'লে নেক্সট ভিডিঅ'টোত সোনকালে লগ পাই আছোঁ।